অফিসত বর্তমান আজি চলি আছে চেস কম্পিটিশন দবা খেলা চলি আছে এই দবা খেলাতে আজি আমার বিভিন্ন স্টুডেন্টে ইয়াত পার্টিসিপেট করেছে মই আজি এই দবা খেলা বিভিন্ন হেৰি মই আপোনাক দেখাই আছোঁ চেছ কম্পিটিশ্যন চলি আছে আৰু ইয়াতে আমাৰ ষ্টুডেণ্টবিলাকে পাৰ্টিচিপেট কৰিছে দবাক ইংৰাজীত চেছ বুলি কোৱা হয় এই খেলাখন সাধাৰণতে দুজন খেলুৱৈৰ মাজত খেলা হয় দুয়োজন খেলুৱৈ নিজা নিজাকৈ 16টা গুটি থাকে কলা আৰু বগা ৰঙত এই গুটিসমূহ ভাগ কৰা হয় 16টাকৈ মুঠ 32টা গুটি থাকে আৰু এই দবা বৰ্ডখনত মুঠ 64টা বৰ্গ আকৃতিৰ ঘৰ থাকে খেলুৱৈ দুজনে এজনে আনজনৰ গুটিসমূহক বিভিন্ন নিয়মেৰে আক্ৰমণ কৰে এইটোৱে হৈছে দবা খেলাৰ মানে নিয়ম আৰু এই দবা খেলাখনক ভাৰতীয় খেল চতুৰংগৰ ৰূপান্তৰ বুলি বিশ্বাস কৰা হয় দবা খেলত বিভিন্ন ধৰণৰ গুটি থাকে যেনে পদাতিক অশ্বাৰোহী হাতী ৰথী মন্ত্ৰী এইবিলাক ইয়াৰ পৰা এই গুটিসমূহ ইংৰাজীত কোৱা হয় পন নাইট বিশপ ৰুক কিং কুইন আদি Today we have organized a chess competition among the students of our school from class 3 to class 10 and approximately 120 students have been participated in this competition and this competition has been organized with the support of Nalbari Academy and the district coordinator of that academy is Mr. Kishore Kumar Deka and we are thankful to them for organizing such a wonderful and very professional type of competition international level where timer everything are used and we are very much thankful to them. আচ্ছা কিশোৰ ডেকা ডাঙৰীয়া মই মানে জানিব খুজিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে বা বয়স্ক মানুহৰো দবাৰ প্ৰতি এটা ইণ্টাৰেষ্ট আছে যদি দবা এই খেলাটো শিকিব খোজে তেতিয়াহ'লে আমি মানে তেওঁলোক ক'ত যাব কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব এই বিষয়ে অকণ কৈ দিলে ভাল হয় নমস্কাৰ আমাৰ নলবাৰী দবা একাডেমি প্ৰতিষ্ঠা হোৱা আজি 2 বছৰ হ'ল আমাৰ প্ৰতি শনিবাৰে 4 বজাৰ পৰা 7 বজালৈ আৰু ৰবিবাৰে ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ প্ৰশিক্ষণ হয় ইয়াত আমাৰ মই নিজে প্ৰশিক্ষণ দিয়াৰ উপৰিও গুৱাহাটীৰ পৰা ইণ্টাৰনেশ্যনেল ৰেটিংপ্ৰাপ্ত খেলুৱৈ প্ৰশিক্ষণ দিবলৈ আহে ইয়াত খেলি আমাৰ আগতে বিভিন্ন ধৰণৰ ষ্টেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি ভাল ফলাফল কৰিবলৈ অতি কম সময়ৰ ভিতৰত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে এই কোৰ্চটো দবা খেলাৰ এই কোৰ্চটো কিমান দিন লাগে কিমান সময় লাগে এইটো কোৰ্চটো বহুত দীঘল কোৰ্চ বহুত ডাঙৰ কোৰ্চ আৰু এইটো মানুহজনৰ ওপৰত ডিপেণ্ড কৰে তেওঁ কিমান ফাষ্ট লাৰ্ণ কৰিব পাৰে হয় এইটোত তাৰমানে এনেকুৱা এটা নিৰ্দিষ্ট টাইম নাই যদি ফাষ্ট লাৰ্ণাৰ তেওঁ কম সময়তে বহুত কোৰ্চ শিকিব আমি আমাৰ ইউটিউব চেনেল ৰিজনেল টাইমৰ যিটো ডেছক্ৰিপশ্যন আছে সেই ডেছক্ৰিপশ্যনত আমি এখেতসকলৰ যিখন দবা একাডেমি আছে বা চেছ একাডেমি আছে সেই একাডেমিৰ গোটেই কণ্টেক্ট নাম্বাৰ আমি এই ডেছক্ৰিপশ্যনত দিম আপোনালোকে তাৰ পৰা এই নম্বৰখিনি লৈ এখেতৰ লগত যোগাযোগ কৰিব পাৰে
ধৈৰ্য আৰু চিন্তা শক্তি বৃদ্ধি কৰাৰ এক উপযুক্ত খেল হ'ল দবা বা চেছ। এই খেলত খেলুৱৈ দুগৰাকীয়ে নিজ নিজ চিন্তা শক্তি তথা বুদ্ধিৰে নিজৰ গুটিসমূহ সঞ্চালন কৰিবলগীয়া হয়। সেইবাবে এই খেল খেলাৰ অভ্যাস গঢ় ল'লে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা সমাধান বা প্ৰব্লেম ছলভিং স্কিল বৃদ্ধি পায়, মনোযোগ বা কনচেনট্ৰেশ্যন বৃদ্ধি পায়, লগতে বৃদ্ধি পায় ধৈৰ্য শক্তি। গতিকে উঠি অহা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীৰ বাবে দবা বা চেছ এক গুৰুত্বপূৰ্ণ আৰু লাভদায়ক খেল বুলিব পাৰি।